হেল্ল' এভৰিৱান, নমস্কাৰ। মই ভনিতাই আন এটি ভিডিঅ'লৈ ৰাতিপুৱাই সকলোকে স্বাগতম জনাইছোঁ। মই আজি অপৰাজিতা ফুলৰ চাহ বনাবৰ বাবে কেইটামান ফুল ছিঙিলোঁ। তাৰপিছত ফুলকেইটা চফা কৰি এয়া ফুলকেইটা ছিঙিছোঁ, দেখিছেনে? আঠ 10টামান ফুল লৈছোঁ। তাৰপিছত ফুলকেইটা ভালদৰে চফা কৰি কিনে গৰম পানী উতলাই কিনে ফুলকেইটা তিয়াই ৰাখিছোঁ। তাৰপিছত ফুলৰ পানীখিনি দেখিছেনে, ইমান ধুনীয়া হৈছে, বেঙুনীয়া কালাৰ। তাৰপিছত ফুলকেইটা একেবাৰে বগা হৈ গৈছে, পানীটো পূৰা নীলা কালাৰ হৈ গৈছে। এয়া ফুলকেইটা বগা হৈ গৈছে আৰু এই ফুলটো বহুত বেমাৰতে ভাল। সকলোৱে খাবৰ বাবে উপযোগী নহয়, সকলোৱে এনেকৈ নাখাব। আপোনালোকে চাই কিনে খাব, ইউটিউবত চাৰ্চ কৰি কিনে চাই কিনে খাব, কোনে খাব পাৰে কোনে খাব নোৱাৰে। তোৰ বহুত বেমাৰত এই চাহবিধ ভাল আৰু এই চাহটোক ব্লু টি বুলিও কোৱা হয় আৰু নীলা চাহ বুলিও ক'ব পাৰি। ধন্যবাদ।